নমস্কাৰ। যুৱকণ্ঠৰ এটি নতুন অনুষ্ঠানলৈ আপোনালোক সকলোকে মই ময়ুৰাক্ষীয়ে জনাইছোঁ আন্তৰিক স্বাগতম। প্ৰিয় শ্ৰোতা, কেনে আছে বাৰু? আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। সজাই আনিছোঁ যুৱকণ্ঠৰ আন এটি নতুন অনুষ্ঠান। আজিৰ অতিথি উদীয়মান কবি গল্পকাৰ নিৰঞ্জন শৰ্মা। সাহিত্যৰ বহু কথাৰ লগতে অনুষ্ঠানত আমি তেখেতৰ সৃষ্টিৰাজিও শুনিবলৈ চেষ্টা কৰিম। গতিকে আহক অনুষ্ঠান আৰম্ভ কৰোঁ। প্ৰথমেই আপোনাক আমাৰ অনুষ্ঠানলৈ আন্তৰিক স্বাগতম জনাইছোঁ। নমস্কাৰ। নমস্কাৰ। যিহেতু সাহিত্য চৰ্চাৰ সৈতে আপুনি জড়িত হৈ আছে, গতিকে এই বিষয়ত আমি কথা পাতিম আৰু তাৰ লগতে আপোনাৰ সাহিত্যৰ আজি আমি উমান ল'বলৈও চেষ্টা কৰিম। কিন্তু প্ৰথমে আপোনাৰ জন্ম, শৈশৱ, শিক্ষা এই বিষয়ত কওকচোন। নমস্কাৰ, মোৰ নামটো নিৰঞ্জন শৰ্মা। মোৰ জন্ম শিৱসাগৰৰ গৌৰীসাগৰৰ। স্থায়ী ঘৰ আছে আমাৰ শিৱসাগৰৰ ভটিয়াপাৰত। দেউতাৰ কৰ্মসূত্ৰে গৌৰীসাগৰত থকা হেতুকে মোৰ জন্ম তাতেই হৈছিল। তাৰপিছত ভটিয়াপাৰতে 134 নং প্ৰাথমিক বিদ্যালয়, তাৰ পৰাই স্কুলীয়া জীৱন আৰম্ভ কৰিছিলোঁ। তাৰপিছত বনগাঁও হাইস্কুল, তাৰ পৰাই হাইস্কুল শিক্ষান্ত পাছ কৰিলোঁ। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী কৰিছোঁ গৌৰীসাগৰ ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউটৰ পৰা। স্নাতক কৰিছোঁ গুৱাহাটীৰ ৰাজগড়স্থিত আইকন একাডেমীৰ পৰা। হয়, আৰু বৰ্তমান সময়ত কেনেধৰণে ব্যস্ত আছে? বৰ্তমান সময়ত যদিও দেশ আৰু অসমৰ অৱস্থা খুবেই বেয়া, কভিডে আমাক জুৰুলা কৰিছে, তাৰ মাজতো আমি নিজে সজাগ হৈ কামবোৰ কৰিবই লাগিব। মই বিগত 5 বৰ্ষৰ পৰা অসমীয়া এখন সাহিত্য আলোচনী স্বৰ্ণলিপি বুলি প্ৰতিমাহে প্ৰকাশ হয়, তাতে কৰ্মৰত। বিগত 5 বছৰে ইয়াতে কৰ্মৰত হৈ আছিলোঁ। হয়, আৰু যিহেতু আপুনি উল্লেখ কৰিছে যে আমাৰ বৰ্তমান সময়খিনি আচলতে এটা খুব জটিল পৰিস্থিতিৰ মাজত আমি সকলো আছো, কিন্তু তাৰ মাজতে যিহেতু আমি সকলোৱে নিজৰ কামখিনিও কৰি যাব লাগিব, আপুনি ব্যক্তিগতভাৱে কেনেদৰে সজাগতাসমূহ লৈ কামখিনি আগবঢ়াইছে চমুকৈ অকণমান কওকচোন। ব্যক্তিগত সজাগতা মানে যিহেতু চৰকাৰী নিৰ্দেশনাবোৰ আমাক দিছে, কভিড মহামাৰী কি বস্তু আমি যোৱা 2020 বৰ্ষতো আমি দেখিলো, বহু মানুহ আমাৰ মাজৰ পৰা হেৰাই গ'ল, অকালতে হেৰাই গৈছে, যিটো আমি বিশ্বাস কৰিবলৈ হয়তো টান হয়। কভিড মহামাৰীয়ে যিটো ৰূপ লৈছে, হয়তো বৰ্তমান জীৱন ক্ষেত্ৰত মানে এখোজ আগুৱাই দিবলৈ হয়তো চিন্তা হৈছে। গতিকে আমি নিজে সজাগ থাকি, নিজে সুৰক্ষিত হৈ থাকি, ঘৰতে যদি আপোনাৰ বিশেষ কাম নাথাকে, পৰাপক্ষত ঘৰৰ ভিতৰতে থাকি ঘৰৰ পৰা কামখিনি কৰিবলৈ চেষ্টা কৰা উচিত। হয়, নিশ্চয়কৈ। এতিয়া আপোনাৰ সাহিত্য চৰ্চাৰ বিষয়লৈ আহোঁ আমি। হয়, আৰম্ভণিৰ সময়খিনিৰ বিষয়ে কওকচোন। সাহিত্য চৰ্চা কৰিম বুলি মই কেতিয়া ভবা নাছিলো, তথাপিও মই খুব সাহিত্যৰ জগতত থকা মানুহখিনিক মই খুব শ্ৰদ্ধা কৰো, ভাল পাওঁ। তেওঁলোকৰ প্ৰবন্ধই হওক বা গল্পই হওক, কবিতাই হওক বা উপন্যাসেই হওক, পঢ়ি খুব ভাল পাইছিলো। সৰুতে মোৰ ছৈয়দ আব্দুল মালিক ছাৰৰ জীৱনটো, আমাৰ জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ছাৰৰ জীৱনটো চাই মানে মোক বিশেষভাৱে প্ৰভাৱিত কৰিছিলে। তেওঁলোকৰ উপন্যাসসমূহ পঢ়ি মানে খুব এটা অনুপ্ৰাণিত। তেনেদৰেই সাহিত্যৰ সৈতে জড়িত হোৱাৰ এটা বিশেষ দিন আছিলে। মোৰ একেবাৰে বান্ধৱী আছিলে, বান্ধৱীয়ে খুব ভাল কবিতা লিখিছিলে। তাই এদিন মৰমৰ আবদাৰতে ক'লে, এটা কবিতা লিখিবিচোন বোলে, তেনেকৈ ক'লে। তেনেদৰেই মই এদিন এটা খুব চুটিকে লিখিছিলো, সম্ভৱ 7 লাইন মান হ'ব, তেনেকৈ এটা কবিতা লিখিলো। সেয়াই আৰম্ভণি হৈছিলে আপোনাৰ? সেয়াই আৰম্ভণি। আৰু তাই অসমৰ জনপ্ৰিয় কাকত দৈনিক জনমভূমিলৈ প্ৰেৰণ কৰিছিলে। মই ঠিক তেতিয়া গম পোৱা নাছিলো যে তাই মোৰ সেই লেখাটো লৈ গৈছে কিবা প্ৰকাশ কৰিব বুলি, তেনেকে কোনো ভবা নাছিলো। হঠাৎ এদিন মোক বস্তুটো দেখুৱাই দিছিলে, ছপা আখৰত নিজৰ শব্দকেইটা দেখি ভালো লাগিছিলে মনটোত। তেনেদৰে যাত্ৰা আৰম্ভণি হৈছিলে। হয়, আৰু এতিয়া কেনেকুৱা ধৰণৰ সাহিত্য চৰ্চাৰ সৈতে আপুনি জড়িত হৈ আছে? বৰ্তমান সাহিত্য চৰ্চা বুলি ক'বলৈ গ'লে মাজে মাজে কবিতা লিখি ভাল পাওঁ। কবিতাৰ প্ৰতি বিশেষভাৱে এটা আকৰ্ষণ আহিলে প্ৰবন্ধও লিখো, তেনেকৈ জড়িত হৈ আছে। যিহেতু কবিতাৰ কথা কৈছে, আমি আৰম্ভণিতে এটি কবিতা শুনো আপোনাৰ। নিশ্চয়কৈ। মই লিখা কবিতাৰ ভিতৰত এটা কবিতা আছিলে, আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ কাষৰতে এজনী সৰু ছোৱালী আছিলে। তাই ফুটপাথেদি মই যেতিয়া খোজকাঢ়ি যাওঁ, তাইক মই সদায় দেখো। তাই এটি হাঁহি, ফুটপাথৰ মানুহৰ খিনিৰ সৈতে তাইৰ ভাৱ ভংগী প্ৰকাশ কৰোঁতে যিখিনি তাই সহানুভূতি দিয়ে মানুহক, সেই মুহূৰ্তটো মই এদিন ভাবিলো মই কিবা এটা কৰো,
তেনেকৈ আৰম্ভ কৰিলো। কবিতাটোৰ শিৰোনামা দিছিলো ফুটপাথৰ ৰাজকুমাৰী। হাঁহি এটি পিন্ধি ল'বা নেকি তোমাৰ সুৰত সুখৰ ছবি আঁকি? মেলানি মুখা সময়ৰ কৰুণ ৰেখাত তোমাৰ দুখবোৰতো ফুলি উঠে এপাহি সুগন্ধি লগা ৰজনীগন্ধা। হাঁহি এটি পিন্ধি ল'বা নেকি দুখৰ চানেকি সুখৰ অৱয়ব ঘঁহি? সময়টো ভিন্ন সুৰীয়া একা বেকা বাটৰ পাক লগা ঘাট। বুকুৰ চহৰতো অহৰহ বাজি থাকে জীৱন আৰু জীৱনৰ বহু ঘাট প্ৰতিঘাত। চহৰৰ জনসমুদ্ৰত তুমি হ'ব পাৰা লাঞ্ছিত প্ৰতাৰিত, তথাপিও দেখোন তোমাৰ বুকুত বাজি দুখৰ মাজতো সুখৰ ৰঙীন গান। বাট চোৱাৰ অৱকাশ নাই, কি ৰঙে আহি তোমাক বিষাদগ্ৰস্ত কৰিছে? বাট চোৱাৰ অৱকাশ নাই, তোমাৰ দৈহিক বাতাবৰণত কি সাজে তোমাক কুৎসিত ৰূপে সজাইছে? সাজ পোছাকত কি আছে ভিন্ন ৰঙী প্ৰসাধন ইয়াততো নাই। নাই কোনো আ অলংকাৰে পৰিপূৰ্ণ এখনি জীয়া প্ৰতিচ্ছবি। তোমাৰ দুহাত উকা দুচকুত নাই কাজল ৰঙী প্ৰলেপ। তোমাৰ যত লগা চুলি তাৰি যদিও বা আছে হেজাৰটা আও, তথাপিও তুমি পিন্ধি ৰাখা সুখ দুখৰ মাজেৰে নিগৰি অহা এপাহি ৰঙীন গোলাপৰ হাঁহি। ফুটপাথ তোমাৰ ৰাজ অট্টালিকা, ফুটপাথৰ মানুহবোৰ তোমাৰ স্বাভিমানৰ অলংকাৰ। তুমি সেই চহৰৰ সুখৰ প্ৰতিলিপি, জীৱনৰ বিসংগতিৰ মাজতো স্ৰোতস্বিনী নদীৰ দৰে বৈ অনা হাজাৰজনৰ দুৰ্ধত সুখৰ এফিয়লা হাঁহি। সময় তোমাক কি নাম দিয়ে মই নাজানো, প্ৰতিক্ষণৰ আবেলিত দুচকুৰ বেষ্টনীত আবদ্ধ হোৱা তুমি ফুটপাথৰ ৰাজকুমাৰ। ধন্যবাদ জনাইছো আপোনাক। আমি মাত্ৰ যিটো কবিতা শুনিলো তাত বাস্তৱৰ পৰা আপুনি সেই কবিতাৰ বিষয়বস্তুটো আনিছিলে, কবিতাটো আপুনি লিখিছিলে। আৰু এই সময়ছোৱাত যদি আপোনাক এটা কবিতা লিখিবৰ বাবে বা এটা গল্প লিখিবৰ বাবে কিবা এটা বিষয়বস্তু আপোনাক বাছি ল'বলৈ কওঁ, এই সময়খিনিত আপুনি কেনেকুৱা ধৰণৰ বিষয়বস্তু লৈ লিখিবলৈ ভাল পাব? বৰ্তমান সময়টোক লৈ পিনে মই কিবা এটা লিখিবলৈ খুব ভাল পাম। কিছুদিনৰ আগত ভূমিকম্প অহা দেখিছে, একেলগে কেইবাটাও আহিছিলে। সেই সময়ছোৱাত আমি মানুহবোৰ আজিকালি ইমানেই যান্ত্ৰিকতাৰ সৈতে জড়িত হৈ পৰিলো যে আমি যে আমাৰ প্ৰকৃতিখন চিৰসেউজীয়া প্ৰকৃতিখনক আমি উপহাস কৰি আমি আগবাঢ়িবলৈ গৈ আছো। চৌদিশে এতিয়া প্ৰকৃতি সেউজীয়া বুলিবলৈ খুব কমেই আছে। গছ গছনি কাটি ওখ অট্টালিকা হৈছে। তেনেকুৱা ধৰণৰ প্ৰকৃতিক যি আমি পৰিহাস কৰিছো, সেই সময়ছোৱাক লৈ পিনে মই কিবা এটা লিখিবলৈ পালে খুব ভাল পাম। হয়, আৰু এতিয়া আমি আপোনাৰ লগত আমাৰ অসমীয়া সাহিত্যৰ যি বিকাশৰ ধাৰা আপোনাৰ দৃষ্টিত কেনেদৰে পৰিলক্ষিত হৈছে সেই বিষয়ে অকণমান জানোচোন। অসমীয়া সাহিত্যৰ বিকাশৰ ধাৰা, অসমীয়া সাহিত্য বৰ্তমান ক্ষেত্ৰত খুবেই চহকী বুলি ক'লেও বেয়া নহ'ব। বৰ্তমান যিসকল যুৱচাম তেওঁলোকৰ 60% অধিকেই হ'ব, তেওঁলোকে সাহিত্য চৰ্চা কৰি খুব ভাল পায়। গল্প হওক উপন্যাস হওক যথেষ্ট তেওঁলোকে ভাল পায়। আৰু আমি প্ৰায় দেখো তেওঁলোক খুব সচেতন ভাৱে যিকোনো বিষয়বস্তু নিৰ্বাচনেই হওক বা যিকোনো বস্তু লেখাতেই হওক তেওঁলোকে খুব সচেতন হৈ লিখে। বহুতে অপবাদ কৰিব চেষ্টা কৰে যে যুৱচাম সঠিক বাটেৰে গৈ থকা নাই। এই ক্ষেত্ৰত তেওঁলোকৰ এটা ভ্ৰান্ত ধাৰণা যে যুৱচামে কিবা ভুল বাটেৰে গৈছে। হয়, কিছুমানে কিছু ভুল বাট লয়, তাৰ মাজতো কিন্তু বহু সংখ্যকে এটা শুদ্ধ মন এটা লৈ অসমীয়া সাহিত্যৰ সৈতে নিজৰ নামটো চিনাকি কৰি দিবলৈ যথেষ্টখিনি কাম কৰি আছে। আৰু কিবা পৰিৱৰ্তন তেনেকুৱা আপোনাৰ চকুত পৰিছে নেকি? যিহেতু আপুনি কৈছিলে যে কিতাপ পঢ়ি প্ৰথম নিজে সাহিত্য চৰ্চাৰ প্ৰতি আকৰ্ষিত হৈছিলে, গতিকে এতিয়া সাহিত্য আৰু আমাৰ পুৰণি সাহিত্যৰ মাজত কিবা পাৰ্থক্য আপোনাৰ দৃষ্টিত আহিছে নেকি? পুৰণি সাহিত্য আৰু নতুন সাহিত্য বুলি ভালেমানখিনি পাৰ্থক্য আছিলে। আগৰ যিসকল আমাৰ স্বনামধন্য সাহিত্যিকসকলৰ তেওঁলোকৰ সৃষ্টিৰ কথাই সুকীয়া আছিলে। তেওঁলোকৰ সৃষ্টিশৈলী, তেওঁলোকৰ নিৰ্মাণ শৈলী হওক, যিখিনি চৰিত্ৰ চিত্ৰণ বা গঠন, এই দিশটোত তেওঁলোক পাৰ্গত আছিলে। বৰ্তমান ক্ষেত্ৰতো আমি বিশ্বাস অনুচিত হ'ব যে বৰ্তমান লেখিকাসকলেও খুব সচেতন নহয় বা তেওঁলোকৰ সৃষ্টিসমূহ বেয়া বুলি ক'ব নোৱাৰি। তেওঁলোকৰ সৃষ্টিসমূহ যথেষ্ট উন্নত মানৰ। হয়, আমি আৰু কথা পাতিম, কিন্তু এইখিনিতে পুনৰবাৰ আন এটি কবিতা শুনো আপোনাৰ।
মই আৰু এটি স্বৰচিত কবিতা অহংকাৰটি শুনাবলৈ পালে ভাল পাম। অহংকাৰ ব্যৰ্থতাৰ সন্ধ্যাটি মই আৰু উদযাপন নকৰো। ব্যৰ্থতাৰ সন্ধ্যাটি মই আৰু উদযাপন নকৰো। এখন মলিয়ন চাদৰকে দিবা জীৱনৰ এলান্ধু জৰ্জৰ সময়ত মেৰিয়াই ৰাখিম আপোন পাহৰা সমাজৰ পৰা নিলগাই। আবেগক কণ্ঠৰুদ্ধ কৰি প্ৰভাতী বেলা একাজলি পোহৰ বুকুত খানি মলিয়ন চাদৰৰ এলান্ধু জৰ্জৰ সময়ত নিৰলে নীৰৱে পোহৰৰ বাট দেখুৱাই আপুনি আহিব সভ্যতাৰ নতুন পোছাক পিন্ধি। ফুটপাথবোৰ ক্ৰমাৎ মসৃণ হৈ পৰে সভ্যতাৰ আচুৰত পকী দেৱালখন বাটলৈকে নোজোৰে। ব্যৰ্থতাৰ সন্ধ্যাটি মই আৰু উদযাপন নকৰো দিয়া মলিয়ন চাদৰখনকে দিয়া সমাজ প্ৰৱৰ্তন ব্যৱস্থাৰ অহংকাৰবোৰক আকৌ এটি প্ৰভাতী বেলা মলিয়ন চাদৰ দেখাবতি পোহৰৰ বাটলৈ আগুৱাই নি। ব্যৰ্থতাৰ সন্ধ্যাটি মই আৰু উদযাপন নকৰো দিয়া। ধন্যবাদ জনাইছো আপোনাক পুনৰবাৰ। আৰু ধন্যবাদ। যিহেতু আমি নতুন প্ৰজন্মৰ সাহিত্য চৰ্চাৰ কথা আলোচনা কৰিছিলো, আজিকালি আমাৰ নৱপ্ৰজন্মসকলক যিসকল সাহিত্য চৰ্চাৰ সৈতে জড়িত এখন উপযুক্ত প্লেটফৰ্ম সামাজিক মাধ্যমসমূহে তেওঁলোকক দিছে বুলি আপুনি ক'ব বিচাৰিবনে? হয়, আপুনি ঠিক কথাই কৈছে। অসমীয়া ভাষাৰ ক্ষেত্ৰতে কম, আপুনি হয়তো মন কৰিছিলে আজিৰ পৰা 3 বছৰ আগলৈকে সামাজিক মাধ্যমত অসমীয়া ভাষাৰ ব্যৱহাৰটো খুবেই কম আছে। আপুনি এতিয়া যদি মন কৰে তেতিয়া হয়তো দেখিব যে অসমীয়া ভাষাৰ ব্যাপকভাৱে যিখিনি প্ৰচাৰ হৈছে, কিবা এটা ভাল লাগে যে অসমীয়া ভাষাটো সামাজিক মাধ্যমত এতিয়া সম্পূৰ্ণৰূপে প্ৰচাৰিত হৈ কিনে বৃহত্তৰ সমাজখনৰ সৈতে জড়িত হয়। এইটো এটা ভাল। এইখিনি আমি যুৱ সমাজক ধন্যবাদ দিব লাগিব যে আমাৰ অসমীয়া মাতৃভাষা হিচাপে আমি যিখিনি গৌৰৱ কৰো, বহল পৰিসৰত সামাজিক মাধ্যমত যিদৰে কাম কৰি আছে তেওঁলোকক আমি ধন্যবাদ দিব লাগিব। নিশ্চয়কৈ। আৰু আপুনি যিহেতু সাহিত্য চৰ্চাৰ সৈতে জড়িত এগৰাকী যুৱ প্ৰজন্ম, হয়, এটা কথা কোৱা হয় যে সাহিত্য হৈছে আমাৰ সমাজ জীৱনৰ দাপোন স্বৰূপ। হয়, এই ক্ষেত্ৰত সাহিত্য চৰ্চাৰ সৈতে জড়িত এগৰাকী যুৱ প্ৰজন্ম হিচাপে আপোনালোকৰ নিশ্চয়কৈ দায়িত্ব আছে। হয়, হয়, হয়। গতিকে সেই দায়িত্বখিনি আপুনি কেনেকুৱা হোৱা বুলি ভাবে বাৰু? এজন যুৱ হিচাপে যথেষ্টখিনি দায়িত্ব আছে। সমাজৰ ক্ষেত্ৰতে হওক বা আমাৰ অসমীয়া সাহিত্যৰ বিকাশৰ ক্ষেত্ৰতে হওক। আমি ইতিমধ্যে সৰুকে হলেও কিছু কিছু কাম কৰিছো। আমি প্ৰথমে আমাৰ সমাজৰ যিখিনি কুসংস্কাৰ, সমাজৰ যিখিনি অৱহেলিত ছবি শুদ্ধ পথেৰে আনি পিনাই নিজৰ মনৰ ভাষাৰেই হওক বা অনুভৱৰ যোগেদিয়ে হওক আমি সেইখিনি সাহিত্যৰ যোগেদি প্ৰকাশ যেতিয়া আমি কৰো, তেতিয়া ভাবো আমাৰ কৰবাত যিখন অৱহেলিত সমাজখনৰ যিসকল ব্যক্তি বা সমাজখনৰ যিখিনি কুসংস্কাৰ, সেইটো কিছু পৰিমাণে হলেও আমি কমাবলৈ চেষ্টা কৰিছো। হয়তো একেবাৰে কৰিব নোৱাৰিলো। বৰ্তমান যিসকল যুৱ সমাজে আমাৰ মাজত কৰি আছে, সাহিত্যৰ যোগেদি যিখিনি কাম কৰি আছে, লেখা মেলাৰ যোগেদি, সেই গল্পই হওক বা কবিতাৰ যোগেদি হওক, তেওঁলোকে কিছু ক্ষেত্ৰত সফল বুলি মই ভাবো। হয়, নিশ্চয়কৈ। আৰু এতিয়া আপোনাৰ সাহিত্য চৰ্চাৰ এই ক্ষেত্ৰখনত খুব চমুকৈ আপোনাৰ অভিজ্ঞতা জানিব বিচাৰিম। মোৰ সাহিত্য চৰ্চাৰ অভিজ্ঞতা বুলি ক'লে খুব ভাল। আচলতে কি হয়, আমি যিখিনি লিখো সেইখিনি আমি প্ৰকাশ কৰিবলৈ কেতিয়াবা উপযুক্ত প্লেটফৰ্মৰ প্ৰয়োজন। এই ক্ষেত্ৰত আপোনাক মই কৈছোৱে, সামাজিক মাধ্যমেই হওক বা অসমৰ অন্যান্য বাতৰি কাকত, আলোচনী, এই ক্ষেত্ৰত যিসকলে সহযোগ কৰিছে আমি চিৰকৃতজ্ঞ। আমাৰ সৃষ্টিখিনি তেওঁলোকে এটা উল্লেখযোগ্য স্থান দিছে। হয়, নিশ্চয়কৈ। আৰু যিহেতু আপুনি শৈশৱৰ সময়খিনিৰ পৰাই সাহিত্য চৰ্চাৰ সৈতে জড়িত হৈ আছে, গতিকে অনাগত দিনত এই ক্ষেত্ৰখনৰ সৈতে জড়িত তেনেকুৱা ভৱিষ্যতৰ কাৰণে কিবা পৰিকল্পনা বা নতুনকে কিবা কাম হাতত লৈছে নেকি? আপুনি কোৱাৰ দৰে কিছু পৰিকল্পনা আছে। যোৱা বছৰ এটা পৰিকল্পনা লৈছিলো নিজাকৈ এখন কাব্যগ্ৰন্থ প্ৰকাশ কৰাৰ, কিন্তু কৰোণাৰ প্ৰেক্ষাপটত যিখিনি সময় আহিলে সেই সময়খিনিত হয়তো নিজকে প্ৰস্তুত কৰিব নোৱাৰিলো। সেই হয়তো প্ৰকাশ নহল। প্ৰকাশৰ যোজা চলিছে। খুব সম্ভৱ 2021-22 যিখিনি গুৱাহাটী গ্ৰন্থমেলা হ'ব, তাতে হয়তো মোৰ জীৱনৰ প্ৰথমখন কাব্যগ্ৰন্থ প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। হয়, আমি শুভকামনা জনাইছো আপোনাক আগতীয়াকৈ। ধন্যবাদ আপোনাক। হয়, আমাৰ পঢ়ুৱৈ সমাজে আপোনাৰ কাব্যগ্ৰন্থখন আঁকোৱালি ল'ব আৰু ভাল দিনবোৰ খুব সোনকালে নিশ্চয় ঘূৰি আহিব।
হয় হয় আৰু আমাৰ যিহেতু অনুষ্ঠানৰ সময়ো হৈ আহিছে, হয় গতিকে আমাৰ আজিৰ অনুষ্ঠান শুনি থকা যুৱ বন্ধুসকলক, বিশেষকৈ যিসকল সাহিত্য চৰ্চাৰ সৈতে জড়িত হৈ আছে, হয় তেওঁলোকক কিবা অনুৰোধ কৰিব বিচাৰিব নেকি? হয়, নিশ্চয়কৈ। আমি যুৱ সমাজক এটাই কথা ক'ম, আপুনি যিখিনি লিখিছে, যিখন ছবি অংকন কৰিছে, হয় সেইখন আপোনাৰ সৃষ্টিৰ মতে আপুনি কৰি থাকক। আপুনি এইটো নাচাব যে আপুনি আজি যিটো লিখিছে সেইটো বেয়া বুলি দলিয়াই নিদিব। আপুনি লিখি গৈ থাকক। প্ৰথমতে এইটো কোনো শ্ৰেষ্ঠ নহয়, আপুনি নিজক নিজেই শ্ৰেষ্ঠ বনাবলৈ হলে আগুৱাই গৈ থাকিব লাগিব। গতিকে খোজৰ সৈতে, সময়ৰ সৈতে মিলি আপুনি লিখি গৈ থাকক, আপোনাৰ ভাল লগাখিনি কৰি গৈ থাকক। কি ঠিক কালিলৈ আপোনাৰ লিখাৰ দ্বাৰা বা আপোনাৰ কামখিনিৰ যোগেদিয়ে এখন সমাজৰ কোনো এটা দিশ পৰিষ্কাৰমুখী হৈ উঠে। গতিকে আপুনি ভাল পোৱা কামখিনি, লিখা কামখিনি কৰি থাকক। এই মোৰ যুৱ প্ৰজন্মসকলৰ প্ৰতি যুৱ আপোনাৰ অনুৰোধ। হয়, ধন্যবাদ জনাইছো আপোনাক। ধন্যবাদ আপোনাৰ আপোনাকো। খুবেই ব্যস্ততাপূৰ্ণ সময়খিনিৰ মাজতো আমাৰ আজি অনুষ্ঠানটোত এনেদৰে সহযোগ আগবঢ়ালে। আৰু কিছু কথা ৰৈ গৈছে আমাৰ, যিহেতু হয় আপুনি হয় গল্প, প্ৰবন্ধ বা কবিতাৰ সৈতেও জড়িত হৈ আছে। কিন্তু অনুষ্ঠানত যিহেতু আজি আমি আপোনাৰ পৰা অকল কবিতাহে শুনিব পাৰিলো, গতিকে অনাগত দিনত আমি পুনৰ আকৌ আপোনাক অনুষ্ঠানত লগ পাম। আৰু এতিয়া আপোনাৰ এটা কবিতাৰে আমি আজিৰ অনুষ্ঠানটোৰ পৰা বিদায় লম। শেষত কি শুনাব? শেষত মোৰ এটি কবিতা আছিলে, দুখৰ পিয়াহ বুলি। মই সেই কবিতাটো শুনাবলৈ বিচাৰিছো। দুখৰ পিয়াহ। বুকুৰ খৰাং পথাৰত এমুঠি দুখৰ হুমুনিয়া। পিয়াহত নাই এটোপাল পানী, খৰাং পথাৰত নিগৰে দুখৰ শুকান নদী। সুত হেৰাব খুজি দুখ শুকাই ঊৰ্ধ্বগতি, ক্ৰোধৰ দাবানল উৱলি ফাট মেলে পথাৰত। জুয়ে আগুৰা দুখৰ প্ৰজাত পুৰে আশাৰ দিগন্ত, পানী মৰে পিয়াহত অগ্নি ভৰে জাৰত। ধন্যবাদ জনাইছো আপোনাক। অশেষ ধন্যবাদ আকাশবাণী যোৰহাট কেন্দ্ৰৰ সহমুখ বিষয়ববীয়া আমাক এই সুযোগখন দিয়াৰ বাবে অশেষ ধন্যবাদ। প্ৰিয় শ্ৰোতা, সাক্ষাৎকাৰ